এতিয়ালৈকে সমগ্ৰ অসমবাসী ৰাইজে জুবিনদাৰ মৃত্যুৰ তদন্তত উচিত ন্যায় বিচাৰি যিসকল লোকক বিচাৰি আছিলে যে তেওঁলোকে সোনকালে আহি আত্মসমৰ্পণ কৰিব লাগে, তাৰে মাজৰে এজন খলনায়ক মানে শ্যামকানু মহন্ত ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনাইছে যে মই আহি আছোঁ। মানে তেওঁ নিজেই আত্মসমৰ্পণ কৰিব বুলি তেওঁ ছ'চিয়েল মিডিয়াত জনালে। যিহেতু মুখ্যমন্ত্ৰীয়ে অহা 6 অক্টোবৰলৈকে তেওঁলোকক সময় দিছিলে যে নিজে নিজে আহি আত্মসমৰ্পণ কৰিব লাগে। যিহেতু CIDয়ে এতিয়া কঠোৰ তদন্ত আৰম্ভ কৰিছে, এওঁলোকে নিজে নিজে আত্মসমৰ্পণ কৰিব বুলি ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনালে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা গ'ল যে অতি সোনকালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মুখেৰে আমি গোটেই ঘটনা নিশ্চয় জানিব পাৰিম। অসমবাসী ৰাইজৰ বাবে এইটো এটি সুখবৰ বুলিয়ে ক'ব পাৰি, কাৰণ বহুত দিনৰে পৰা আমি বিচাৰি আছোঁ এই দুজন ব্যক্তিক। যিহেতু তেওঁলোকে নিজে আহিম বুলি ক'লে, এইটো এটা বহুত ডাঙৰ এটা সুখবৰ নহয়নে? এনেকুৱা আৰু খবৰ পাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি নিশ্চয় থ'ব। ধন্যবাদ।